গাইজ ওয়েলকাম মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকৰ চবৰে ভালে মোৰো ভাল আজি এইটো নতুন চেনেল হয় আজি খুলিছোঁ আপোনালোকে সকলোৱে যাতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আগৰ চেনেলটো মোক কি হৈ গ'ল মই আপোনালোকক টোটেলি কৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক লোকক ক'বৰ কাৰণে মই ইমান দূৰলৈ আহি ল'বলগীয়া হৈছে ইমান ধুনীয়া প্লেচ তাত আহি লৈছোঁ যাতে কোনো ঘৰৰ মানুহ আহিব নোৱাৰে কাৰো মাত যাতে শুনি নাপায় অকল চৰাই চিৰিকটি মাত শুনি পাব আৰু তাৰ বাহিৰে একো নাই ইয়াতে ক'ম আৰু চাই যাওক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে নথকা জেগা এটাত বহি লৈছোঁহি আপোনালোকক ক'বলৈ কাৰণে ইমানেই ৰ'দ দিছে আৰু আপোনালোকে যাতে মোৰ ভিডিঅ'টো শেষলৈকে চাই ইমান ৰ'দত বহি মই আপোনালোকক ক'বলৈ ওলাইছোঁ কথাষাৰ আগৰ চেনেলটো মানে মই নতুনকৈ জিমেইল এটা খুলিছিলোঁ একাউণ্টটো খুলিছিলোঁ 1 মাহ হৈছিলে আপোনালোকে মোক 1 মাহতে ইমান মৰম দিছিলে ইমানেই মৰম দিছিলে মোৰ মানে এটা ছাবস্ক্ৰাইবাৰ আহিলেও মই মানে বহুত সুখী হওঁ মানে আৰু কষ্ট কৰি বনোৱা হয় ন ভিডিঅ'টো বনাওঁ এডিট কৰোঁ এডিট কৰি আপলোড দিওঁ আৰু এটা ছাবস্ক্ৰাইবাৰ মোৰ কাৰণে বহুত মানে মই বহুত সুখী হৈছিলোঁ কিন্তু কেনেকৈ ফোনটোৰ পৰা উৰি গুচি গ'ল মানে মই নিজে গম নাপাওঁ মানে আগৰ চেনেলটো কি হৈ গ'ল মানে মোৰ জিমেইলটো মনত নাছিলে আৰু খুলিছিলোঁ ফোনটো ৰিষ্টাৰ্ট হৈ গুচি গ'ল তাত থকা সকলো বস্তু নাইকিয়া হৈ গ'ল আৰু জিমেইলটোত মই ফোন নাম্বাৰ এড কৰিছিলোঁ যদিও পাহৰিলোঁ এতিয়া নাম্বাৰ যোনটো দিছোঁ মানে নাম্বাৰটো নাই বেলেগ নাম্বাৰ দেখাই এতিয়া জিমেইলটোত নাহে আৰু ইউটিউব চেনেলটোতো নায়েই সেইটোতো গুচিয়ে গ'ল ইমান কষ্ট কৰি এটা ছাবস্ক্ৰাইবাৰ আহে যেনেকৈ আহিছিলে মোৰ মনটো বহুত সুখী হৈছিলে 1 মিনিটত চাওক না বস্তুটো কষ্টটো বহুত হয় যাওঁতে কিন্তু 1 ছেকেণ্ড নালাগে কেনেকৈ গুচি গ'ল মানে ইউটিউব চেনেলটো এতিয়া মই মানে আনিবই পৰা নাই আৰু জিমেইলটো আছিলে জিমেইলটোতো মনতেই নাই আৰু অলপ চলপকৈ যদি মনত আছিলে পাছপৰ্টটো মনত নাই কি ক'ম মানে মোৰ বহুত দুখ লাগিছে মানে ভাবিও পাত্তা পোৱা নাই আৰু জিমেইলটো তাৰ কৰিবলৈ দিছিলোঁ বাট পোৱা নাই মানে বেলেগকো দিছিলোঁ এতিয়ালৈকে মানে আনি দিবলৈ পোৱা নাই আৰু নাহেও চাগে লৈনো কি কৰিম সেইটো এতিয়া একাউণ্ট আৰু ইমান দিন হ'ল ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাই বহুত দিন হৈ গ'ল ন একাউণ্টটো যোৱা এতিয়া মই ভাবিছিলোঁ আহিবকৈ সেইটো ভাবি ইমান দিন ৰখিলোঁ আৰু নাহিলে সেইকাৰণে নতুন এটা ইউটিউব চেনেলে খুলিলোঁ আপোনালোকে আগৰটোত যেনেকৈ মোক ইমান মৰম দিছিলে এইটো একাউণ্টতো তেনেকৈ যাতে মোক মৰম দিয়ে আৰু সকলোৱে ভিডিঅ'বোৰ চাইছিলে মোৰ বহুত ভাল লাগিছিলে এইটো ভিডিঅ'টো যেনে চবেই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কি বুলি ক'ম আপোনালোকেও যাতে সাৱধান হওক যাতে জিমেইলৰ পাছপৰ্ট মনত ৰাখক আৰু জিমেইল ID মনত ৰাখক আৰু যদি মনত ৰাখিব নোৱাৰে তেতিয়া বহী এখনত লিখি থওক যাতে মোৰ নিচিনা ভুক্তভোগী হ'ব নালাগে আৰু মই ভাবিছিলোঁ কি ইমান তৎক্ষণাত উৰি যাব বুলিনো কোনে জানে আৰু উৰি গ'লেও কিছুমান বস্তু আনিব পাৰি ন আজিকালি মানে গুগল একাউণ্টটো এনেকুৱা ধৰণৰ হৈ গ'ল মানে বস্তুটো মানে আনিবলৈ হ'লেও বহুত কষ্ট কৰিবলগীয়া হয় আগৰ নিচিনা নহয় জিমেইলটো মাৰিলোঁ ফৰগেট পাছপৰ্ট কৰি দিলোঁ আহি গ'ল একাউণ্ট তেনেকুৱাকৈ আজিকালি মানে তেনেকুৱা ছিষ্টেম কৰি দিয়া নাই মানে গুগল একাউণ্টটো বেলেগ ছিষ্টেম কৰি দিলে মানে আগৰ দৰে হৈ থকা হ'লেতো কথাই নাছিলে এতিয়া একাউণ্টটো আনিবলৈও পৰা নাই আগৰ এটা জিমেইল আছে বাৰু সেইটো জিমেইল আহিব ৰিকভাৰ কৰি থৈছোঁ সেইটো আহিবলৈ টাইম লাগিব কিন্তু চাই আছোঁ অহা নাই মানে মনটো বহুত বেয়া লাগিছে কাৰো কণ্টেক্ট নাম্বাৰ নাই এনেকৈ ঘৰৰ নাম্বাৰো নাই চব ফোনটোত মানে উৰি গুচি গ'ল মানে নতুনকৈ মই দোকানৰ পৰা ফোনটো যেনেকৈ লৈছিলোঁ ন মানে সেই তেনেকুৱা নিচিনা হৈ গ'ল মানে মোৰ বহুত বেয়া লাগিছে একাউণ্টটো যোৱাৰ কাৰণে কি ক'ম উপায় নাই ময়ে আনলাকি আগৰ একাউণ্টটো এলিজা এণ্টাৰটেইনমেণ্ট আছিলে সেইটো মই স্ক্ৰীনত দি দিছোঁ আপোনালোকে যাতে এইটো আৰু কোনেও ছাবস্ক্ৰাইব নকৰে আৰু এইটো বাদ দিয়ক আৰু এতিয়া নতুন একাউণ্ট খুলিছোঁ সেইটো এলিজা এণ্টাৰটেইনমেণ্টেই আছে মই স্ক্ৰীনত দি দিছোঁ আৰু এইটো মানে অকল প্ৰফাইলটোহে চেঞ্জ হৈছে তাৰ বাহিৰে একো নাই হোৱা আগৰটোত যেনেকৈ আপোনালোকে মোক ইমান মৰম কৰিছিলে ইমান ছাপোৰ্ট কৰিছিলে আৰু এইটোতো নিউ একাউণ্টতো যাতে মোক সিমানেই মৰম কৰক সিমানেই ছাপোৰ্ট কৰক আৰু মোৰ নিচিনা যাতে আপোনালোকেও নহয় যাতে আপোনালোকে চব বস্তু ক্লিয়াৰকৈ ৰাখক আৰু পাছপৰ্ট জিমেইল নাম্বাৰ চব টোটেলি মনত ৰাখক মোৰ নিচিনা যাতে কাৰোৱে নহয় আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে চবেই গম পাওক আৰু মানে মোৰ নিচিনা নহয় মানে আৰু কি ক'ম মনটো ইমান বেয়া লাগিছে আগৰ একাউণ্টটো গুচি গ'ল তাৰ বাহিৰেনো ইমান তৎক্ষণাত গুচি যাব পাৰে চাওক না এটা কষ্টৰ ফল আছিলে ন যিহেতু একো নাই দিয়ক আগৰটোত যেনেকৈ মৰম কৰিছিলে এইটোতো মৰম কৰক
আকৌ এবাৰ কৈছোঁ আপোনালোকেও যাতে সাৱধান হওক, জিমেইল চিমেইল পাছৱৰ্ড চাছৱৰ্ড চব মনত ৰাখে আৰু কণ্টেক্ট নাম্বাৰ মনত ৰাখে আৰু দুটা কণ্টেক্ট নাম্বাৰ যাতে দি থয়, তাত দি থ'ব পাৰি ন, তাত যেনেকৈ দি থ'ব আৰু যাতে মোৰ নিচিনা মানে ভুক্তভোগী নহয়। এতিয়া মোক মানে বহুত দুখ লাগিছে, ইউটিউব একাউণ্টটো বহুত কষ্ট কৰি উঠাইছিলোঁ, 2K হওঁ অৱস্থাত হৈছিলেগৈ আৰু মানে কি ক'ম, আপোনালোকে একমাহতে ইমান মৰম দি দিছিলে মোক, এতিয়া জিমেইলটোৱে গুচি গ'ল, মই আনলাকি আছিলোঁ চালা। এইটো ভিডিঅ'টো যাতে আকৌ এনেকৈয়ে মৰম যাতে দিয়ে আৰু মোক, আৰু এইটো ভিডিঅ' যাতে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, তাৰে আশা থাকিল। আজিলৈ ইমানেই আৰু কিনো ক'ম, বাই বাই।